পুনৰবাৰ মোৰ চেনেল জ্যোতিকা এডুকেয়াৰ এণ্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাই মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি মই লৈ আহিছোঁ আমাৰ শিৱসাগৰ যাত্ৰাৰ এটা ভিডিঅ' আৰু এই যাত্ৰাটো আছিল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকলৰ সৈতে। আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি ক'ত গ'লোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক কি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কাষতে এখন সভা অনুষ্ঠিত হৈ আছিল আৰু সেই সভাখনত খুব ধুনীয়াকৈ ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত বজাই থৈছে। আমাৰো সেই গীতসমূহ শুনি বৰ ভাল লাগিল। এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে কৈছে, বিশেষকৈ মোৰ পিছত আহি থকা ছাত্ৰকেইজনে সিহঁতে ৰংঘৰটো যিহেতু কিতাপত দেখিছিল গতিকে ৰংঘৰটো বহুত সৰু বুলি ভাবিছিল, কিন্তু আজি গম পালে ৰংঘৰ সঁচাকৈ বহুত ডাঙৰ। আৰু এয়া আমাৰ এজন এজনকৈ ৰংঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে। লাহেকৈ ছাত্ৰ ছাত্ৰীসকলক যাবলৈ কোৱা হৈছে, যিহেতু দেখাতকৈ বহুতেই ষ্টেপকেইটা ওখ হয়, সৰু সৰু ছাত্ৰ ছাত্ৰী আহিছে, পৰি যোৱাৰ সম্ভাৱনা আছে। আৰু এয়া ৰংঘৰৰ ওপৰৰ পৰা দৃশ্য। ভিতৰত কিছুমান মেৰামতিৰ কাম চলি আছিল, গতিকে এইবোৰ বাঁহ বান্ধি মেলি দিয়া হৈছে। আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ মাজতে বুজাবলৈ চেষ্টা কৰিলোঁ ঘৰটো কেনেকৈ বনোৱা হৈছিল আৰু কি কি সামগ্ৰী ব্যৱহাৰ কৰি এই ঘৰটো বনোৱা হৈছিল। ইয়াৰ পাছত আমি তলাতল ঘৰ পালোগৈ। এয়া হৈছে তলাতল ঘৰৰ পৰা দেখুওৱা দৃশ্য। আমি তলাতল ঘৰত আটাই উঠিলোঁ। ইয়াৰ মাজে মাজে আমি ফটো মাৰি গৈছোঁ। ফটোবিলাক সংৰক্ষণ কৰিব লাগিব। আজি ইহঁতৰ বহুতেই ফূৰ্তি। তলাতল ঘৰৰ সৰু সৰু দুৱাৰেদি ইহঁতে নিজৰ হেঁপাহ অনুযায়ী দৌৰি ফুৰিছে। আহি পালোহি আমি কাৰেং। তলাতল ঘৰৰ পাছতেই শিৱদৌল, জয়দৌল আৰু দেৱীদৌল, বিষ্ণুদৌলতো প্ৰৱেশ কৰা হয়, কিন্তু তাৰ ভিডিঅ' বনোৱা নহ'লে। তাৰ পাছত মই কাৰেংঘৰৰ ভিডিঅ'টোৱে বনালোঁ। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল গৈ আছে। কাৰেংঘৰৰ বাকৰিত এই পখিলাকেইজনী ইমান ধুনীয়াকৈ উৰি ফুৰিছিল। মই সেইকাৰণে মোৰ ভিডিঅ'টোত এই পখিলা দুজনী ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। মই ভিতৰত প্ৰৱেশ নকৰিলোঁ, ছাৰহঁত গ'ল। আৰু অৱশেষত আমি এয়া চৰাইদেউ পালোহি। এয়া আমি চৰাইদেউ মৈদামলৈ বুলি প্ৰৱেশ কৰিছোঁ। আজিৰ যাত্ৰাৰ শেষ। মোৰ ভিডিঅ'টো চাই থকা কোনোবাই যদি এতিয়াও শিৱসাগৰ অহা নাই আৰু শিৱসাগৰ এই পুৰণি ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নসমূহ চোৱা নাই, তেন্তে নিশ্চয় এবাৰ আহিব আৰু এই আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰি থৈ যোৱা এই কীৰ্তিচিহ্নসমূহ চাই যাব। আৰু এয়া আমাৰ যাত্ৰাৰ শেষ সময়, অৰ্থাৎ উভতনি যাত্ৰা। আমি আটাই ফূৰ্তি কৰিলোঁ আৰু এই কণমানিজন হৈছে আমাৰ নতুনকৈ উঠি অহা ডেকা, গতিকে আমাৰ বিহুৰ মাজত উকি মাৰিব চেষ্টা কৰিছে। গতিকে ভিডিঅ'টোত আমি অলপ মনোৰঞ্জনৰ বাবে এইকণ উকিটো শুনিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া আজিলৈ ভিডিঅ'টো আমাৰ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। থেংক ইউ ছ' মাছ।